চাহ হ'ল এতিয়া বাজিছে আমি খাই পিনে অলপ দেৰি বহি আছিলোঁ তাৰ পৰা আটলান্টা বাই ক'লে যে এনেই বহি থকাতকৈ ব'ল ক'ৰবাত ফুৰি আহোঁগৈ তো এতিয়া আমি অলপ ৰেডি হৈ লৈছোঁ এইফালেও চুলি ষ্ট্ৰেইট কৰি আছে তো ময়ো ৰেডি হৈ ল'ম বাকী আপোনাক দেখাই আছোঁ আজি ক'ত যাম আজি ব্লগটো অকণমান ইণ্টাৰেষ্টিং হৈছে এয়া আমি ওলালোঁ এতিয়া যাম আটলান্টা বাৰ এপাৰ্টমেণ্ট আটলান্টা বাৰ ৰেডি হ'ব আৰু আমি এনেকৈ যাম তাৰপিছত যাম ফুপু বহুতেতো এনেকৈ লয় ন এনেকৈও দেখোন এনেকৈ ধৰিলে তুমি এনেকৈ বেক কেমেৰাও কৰি দিব পাৰা বুজিছা হা কৰো ৰ'বা কিন্তু আমি বনাওঁ ফ্ৰণ্ট কেমেৰা ভিডিঅ' নাই এইবোৰ নহ'ব আমাৰ দ্বাৰা এইবোৰ অকল ডিম্পুদাই পাৰিব ডিম্পুদা শিকাবচোন অকণমান এটলিষ্ট কেমেৰাটো ধৰাটো শিকাব দে আৰ অসম গ'লে শিকাব আৰ এতিয়া আমি আহিলোঁ আটলান্টা বাৰ এপাৰ্টমেণ্ট আটলান্টা বাৰ এতিয়া ৰেডি হ'ব হ'ম হে দেই এই কাপোৰ এয়া আমাৰ এয়া বন্ধৰ দিনত এয়াই কাম সেয়াইতো বন্ধৰ দিনত কাপোৰ ধোৱা কাপোৰ মেলা কাৰণ গোটেই সপ্তাহটো কেনেকৈ পাৰ হয় আমি গম নাপাওঁ এইখন আটলান্টা বাৰ থাপনা কৃষ্ণ ইমান ধুনীয়া ঘৰ লাগি যায় আমি ওলাওঁতে এয়া 7:21 7:30 হ'ল এতিয়ালৈকে আমি ওলাবই পৰা নাই এতিয়া ওলামহে লেটছ গো আপোনালোকে মোক আকাশখন চাই ক'বচোন কেইটা বজাৰ নিচিনা লাগিছে মেক্সিমাম 3টা 4টা কিন্তু বিশ্বাস কৰক এতিয়া বাজিছে 7:25 7:25ত এই ৰ'দ এই আকাশ আৰু আমি ওলালোঁ আমাৰ ফুৰিবলৈ মোৰ লগত এয়া আটলান্টা বা আৰু মই এতিয়া আমি যাম বাছ ল'ম বাছ ইফালে অঁ জিন্ঠাই চাম মুখতহে এইকেইটা আমাৰ চৌকল মহান জিন্ঠাই আৰু ইয়াৰ মুখতে আছে আমাৰ মেইন বাছ ষ্টেণ্ডটো মেইন নহয় য'ৰ পৰা আমি যাব পাৰিম তাৰ পৰা আমি বাছ লৈ আহিলোঁ আহি পালোহি ডংফেং স্কুৱেৰ নামিয়ে দেখিলোঁ যে বৰ ধুনীয়া মেলা এখন হৈ আছে আমি আহি পাই গ'লোঁ আমাৰ মেইন জেগা ইয়াত ইমান ধুনীয়া এখন মেলা হৈ আছে আচলতে আমি গম পোৱা নাছিলোঁ মেলা হ'ব বুলি আমি বাছ ওলাই আহিছিলোঁ গৈ চাওঁগৈ কি আছে এতিয়া গোটেইখন মেলা হৈ আছে দেখাম আপোনালোকক মেলা আৰু এইফালে দি আছে নিকন ষ্টল ধুনীয়া গান বাজি আছিলে আমি অলপ তাতে এনেই অলপ ইফাল কৰি তাকে ভাবিলোঁ যে অলপ আগলৈ ওলাই যাওঁ আৰু কি দেখো চাওঁ অলপ আগলৈ আহি চাৰিওফালে দেখিলোঁ যে অকল কফিৰ শ্বপ মানে আচলতে মেলাখন আজি হৈছে অকল কফিক লৈয়ে বিভিন্ন প্ৰকাৰৰ বেলেগ কফিৰ দোকান আহিছে এতিয়া আহিলোঁ আমি ডংফেং স্কোৱাৰৰ মেইন জেগাডোখৰত ইয়াত মানুহ চাওক যেন পূজা হৈ আছে বাট আজি একো নাই বিশ্বাস কৰক আজি জাষ্ট ছানডে হয় ইয়াত মানুহবোৰ ইমান ফূৰ্তি বাজ তেওঁলোকে সপ্তাহটো কাম কৰে ছেটাৰডে ছানডে বন্ধ থাকে আৰু বন্ধত ওলাই আহি এনেই অলপ এনজয় কৰে এইটো ওপৰত চাবচোন এনেকৈ খেলে ধুনীয়া ষ্ট্ৰীট এটা দেখিলোঁ ভাবিলোঁ অলপ সোমাই চাওঁ কি আছে
চাওকচোন ইমান ধুনীয়া আমি বিচাৰি আহিছিলোঁ বিশ্বাস কৰক এটা বেলেগ বিল্ডিং আৰু পাইছোঁহি আমি ইয়াত আৰু ইমান ধুনীয়া একদম পুৰা ট্ৰেডিচনেল চাইনিজ বলক মই ভিতৰৰ পৰা দেখাই আছোঁ আমি দেখিলোঁ দুটা ধুনীয়া ঘৰ মই কৈছিলোঁ যে ট্ৰেডিচনেল চাইনিজ ঘৰকেইটা সেইকেইটাই ওচৰতে আছে এখন তোৰণ তাৰ তলত দুটা হাতী আছে আৰু সেয়া ওপৰত আমাৰ জোনবাই জিলিকি আছে ইয়াত চাওকচোন আকাশখন এতিয়াও কেনেকুৱা হৈ আছে ৰাতিও তাৰ লগতে আমি দেখিলোঁ যে এজন চাইনিজ ছোৱালীয়ে ধুনীয়াকৈ ফটো তুলি আছে ট্ৰেডিচনেল ড্ৰেছ পিন্ধি মই ভাবিলোঁ যে আপোনালোককো দেখাওঁ আৰু ইমান ধুনীয়া দেখা পোৱা সেইটো হৈছে এটা বহুত পুৰণি চীনা ঘৰ ধুনীয়াকৈ এতিয়াও সংৰক্ষিত কৰি থৈ দিছে তলত দোকান আছে আৰু ওপৰত সেই ঘৰকেইটা আৰু তেনেতে আমি বিচাৰি পালোঁ আমি বিচাৰি অহা ঘৰটো বলকচোন দেখাওঁ আপোনালোককো তো মই ফুল কিনিলোঁ ৰ'জেছ তো মেইন কথা হ'ল আমি যোনটো বিল্ডিং চাবলৈ আহি আছিলোঁ সেই বিল্ডিংটোৰ নাম হ'ল পেপাৰ বিল্ডিং আৰু আমি ইমান দেৰি বিচাৰি ফটো মাৰি মাৰি ফাইনেলি আমাৰ মুখৰ আগত আছে পেপাৰ বিল্ডিংটো বলক আপোনালোককো দেখাওঁ পেপাৰ বিল্ডিং আপোনালোকে দেখি থকা সেই বিল্ডিংটোৱে হৈছে কুনমিঙৰ আটাইতকৈ ক্ষীণ বিল্ডিং মানে আটাইতকৈ ক্ষীণকাই বিল্ডিঙে হৈছে এইটো বহুত ফেমাছ হয় ইয়াত বহুত টুৰিষ্ট আহে বহুতে ফটো মাৰে তো আমিও বিচাৰি শেষত পালোহি আৰু আমিও ইয়াতে 2-3 কপি ফটো মাৰি ল'লোঁ চাওকচোন কিমান সৰু কিমান ক্ষীণ আৰু কিমান মানুহ ৰৈ আছে তাত ফটো মাৰিবলৈ দিনততো আৰু মানুহ বেছি হয় আৰু সেইদিনাখন ৰাতিও ইমান মানুহ ৰৈ আছে অকল এই ক্ষীণকাই বিল্ডিংটোৰ লগত ফটো মাৰিবৰ বাবে তো আমি ফাইনেলি আহিলোঁ ফটো মাৰিলোঁ কুনমিঙৰ পেপাৰ বিল্ডিঙত তো আজিৰ ভ্লগটো ইয়াতে সমাপ্ত কৰিছোঁ আমি ইয়াতে ফটো চটো মাৰি এতিয়া উভতি যাম ৰাতিৰ 10টা বাজিলে বহুত বিচাৰি আহি বিল্ডিংটো পালোঁ বহুত ভাল লাগিলে আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু মই আৰু এনেকুৱা জেগাত চাইনাত বিচাৰি আপোনালোক দেখুৱাই থাকিম তেতিয়ালৈ বাই বাই লাষ্টত কথা এটা হ'ল এতিয়া বাজিছে 11:05 হৈছে এতিয়া তেতিয়াই মই ভিডিঅ'টো শেষ কৰিলোঁ কিন্তু আমি এতিয়া ৰৈ আছোঁ ডি টেক্সিলে কাৰণ আমাৰ না মেট্ৰ' ষ্টেচন এইটো আমি মেট্ৰ' ষ্টেচনৰ ফ্ৰণ্টত মেট্ৰ' নাযায় মেট্ৰ' শেষ বাছ নাই টেক্সি নাই এতিয়া আমি দিদি বুক কৰি ৰৈ আছোঁ দিদি মানে যেনেকৈ আমাৰ তাত অ'লা টেক্সি আছে অ'লা উবেৰ ইয়াত দিদি তো এতিয়া আহিব আটলাণ্টা বাই বুক কৰিছে সেয়াই আৰু তেতিয়াহ'লে বাই বাই গুড নাইট আপোনালোকে ভিডিঅ'